নমস্কাৰ বন্ধুসকল, কেনে আছে? ভালেই নিশ্চয়, আমাৰো ভালেই। আহকচোন আমি কলৈনো আজি গৈছোঁ চাওঁ। এয়া আমি ওলাই আহিছোঁ দললৈ বুলি। দললৈ আমাৰ দেহা সাততে জন্ম, আহাৰৰ সাততে জন্ম। সেইকাৰণে তাৰ 25 তাৰিখে বাৰ্থডে যিহেতু, কিন্তু আমি বাৰ্থডেত চাকি এগছো জ্বলাব নোৱাৰোঁ, কাৰণ কেলৈ সাত লাগি থাকে, সকলো মন্দিৰ বন্ধ হৈ থাকে। সেইকাৰণে আজি বাৰটোও ভাল পালোঁ, সোমবাৰ। সেই বুলি বোলো আজি যাওঁচোন চাকি এগছ জ্বলাই আহোঁ। ব'লক দেখাই থাকোঁ আপোনালোকক আমাৰ দেহাই কি কৰিলে কি নাই কৰা। এয়া আহি আমি টাউন পালোহি। টাউনৰ মাজত ইমানেই ভিৰ, ক'বলৈ বাকী নাই। এয়া আমি গৈ আছোঁ মাথো গৈয়ে আছোঁ, পোৱাগেই নাই, গৈয়ে আছোঁ আৰু। সেইয়া দেখিছে নহয়, দৌল পাওঁ অৱস্থা। মনটো খুব ভাল লাগিছে, কাৰণ কেলৈ দেহা নামৰ চাকি গছ জ্বলাবলৈ আহিছোঁ। এয়া দৌল দেখিছে নহয়, আহি পালোঁ। আকৌ ট্ৰেফিক জাম, আকৌ ৰ'ব লগা হ'ল, ৰৈ শেষ হ'ল। ৰৈ আমি এয়া পদুম দেখিছে নহয়, এয়া কোনো কিনি অনা নহয় আকৌ, আমাৰ পুখুৰীৰে পদুম ফুল। মই বহুত দিনৰ পৰা চাই আছিলোঁ, আজি লৈ গ'লোঁ। গাখীৰ লৈ গৈছিলোঁ দলত ঢালিম বুলি, কিন্তু নাজানো নহয় আজিকালি লিংগত গাখীৰ ঢালিব নিদিয়ে বোলে, দলৰ ভিতৰত গাখীৰ সোমোৱাব নিদিয়ে। সেইকাৰণে কি কৰিলোঁ, আমাক তেওঁলোকে ক'লে যে বিষ্ণু মন্দিৰত ঢালিব পাৰিব, লৈ যাওক। আমি গৈ বিষ্ণু মন্দিৰত ঢালিলোঁগৈ। মই জনাসকলক নাই কোৱা বাৰু, কিন্তু মোৰ নিচিনা যি এনেকৈ কিছুমান হয়তো নজনাও আছে যে গাখীৰ লৈ যায় ঢালিবলৈ, তেওঁলোকক কৈছোঁ যে দললৈ গাখীৰ লৈ নাযাব, গাখীৰ লৈ গ'লে লিংগত ঢালিব নিদিয়ে, সেইকাৰণে গাখীৰ নিনিবই। এনেকেই ধূপ চাকি শৰাই কোনোবা দিব বিচাৰিলে দিব পাৰে। আমাৰ ল'ৰাটোৱে গৈ ইমানেই ভাল পালে, সি সেয়া জঁপিয়াই ই ফুলৰ গছৰ পাত ছিঙিবলৈ গৈছে, ফুল ছিঙিবলৈ বুলি। সেইকাৰণে সি জঁপিয়াইছিলে, জঁপিয়াওঁতে বেচেৰা পৰি গ'ল।
এয়া এতিয়া পৰি লৈ কিনে কৈছে বোলে সি আগবাঢ়িব নোৱাৰে, তাৰ ভৰি বিষাইছে। বৰ তাক দাঙি নিব লাগে। দেখিছেনে ইমানেই কথা জানে নহয়, ইমানেই হেৰি কৰে, তাক মানে একো শিকাব লগা নোহোৱা নিচিনাকে কথাবিলাক কয়। এয়া দলৰ পৰা ওলাইছোঁ আৰু। দললৈ গ'লেতো ফুচকা নোখোৱাকৈ আহিব নোৱাৰোঁ, কাৰণ কেলৈ ফুচকাৱালাকেইটাই মুখা কৰি থাকে। অঁ ৰ'ব এইখিনিতে কথা এটা কওঁ, ফুচকা খাবলৈ গৈ আজি মছলা ওলালে কিন্তু। সেইপিনে এটা পাক মাৰি আহিবলৈ গৈ আছিলে নহয় আমাৰ মামাকেইজন। মই আকৌ হেলমেট নিয়া নাই, মানুহজনে বাৰু নিছে, লাইচেঞ্চ কিন্তু দুইটাৰ হাততে আছে। ৰখাই এতিয়া কি কৰোঁ, কোনো পধ্যে মানে আমি বাচি আহিলোঁ আৰু আজি দেই। সঁচাকৈ দেই, মই আৰু টাউনলৈ গ'লে হেলমেট নিপিন্ধাকৈ নাযাওঁ কিন্তু। আপোনালোককো কৈছোঁ, সেই ভুল কোনো নকৰিব দেই। যদি ফাইন ভৰিবলৈ আছে সেই ভুল কোনো নকৰিব। সকলোখিনি ৰেডি ৰাখিব, তেতিয়া একো আপত্তি নাই, তেতিয়া কোনো আমাক একো ক'ব নোৱাৰে। হেলমেট, লাইচেঞ্চ সকলোখিনি যাৰ ওচৰত খাওঁ মানে তেওঁক বিচাৰি ফুৰিছিলোঁ, নাপালোঁ, কিন্তু এওঁৰ ওচৰতে খালোঁ। ভালেই লাগিলে খাই। ওলাই আহি আধা ৰাস্তাতে পালোঁ নহয় বৰষুণ। সেই বুলি দোকান এখনতে সোমাই ৰৈছোঁ। এয়া বৰষুণ আৰু বৰষুণ মানে ৰ'বলৈ নামেই নলয়, অকল বৰষুণেই মানে। কোনপিনে চাব, ইপিনেই চাবনে সিপিনেই চাব, অকল বৰষুণেই। ৰৈ ভাগৰি লাগি গ'ল। কিমান ৰ'ম আৰু, ল'ৰাও টোপনি গ'ল, দেউতাকে লৈ বহি আছে। মই অকলে বহি আছোঁ বাৰু, অকণমান আৰাম।